গুৱাহাটীৰ কেইগৰাকীমান জ্যেষ্ঠ সাংবাদিকৰ সৈতে আড্ডাত বহিলে প্ৰায় এটা কাহিনীৰ প্ৰসংগ ওলায়। কাহিনীটো 2011 চনৰ নৱেম্বৰ মাহৰ। ক্ষমতা সৰ্বোচ্চ ৰাজনীতিকসকলে জনতাৰ আৱেগক তেওঁলোকৰ উদ্দেশ্য সিদ্ধিৰ বাবে কেনেদৰে ব্যৱহাৰ কৰে সেইটো বুজাবৰ বাবে এই কাহিনীটো বৰ প্ৰাসংগিক। কাহিনীটো হ'ল সেই বছৰ মানে 2011 চনত অসমত বৃহৎ নদীবান বিৰোধী আন্দোলন তুংগত উঠিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, AJYCPকে ধৰি ৰাজ্যৰ প্ৰায়সমূহ আগশাৰীৰ দল সংগঠনে বিভিন্ন ঠাইত ৰাজপথ অৱৰোধ কৰি অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ সৰবৰাহ হৈ থকা নিৰ্মাণ সামগ্ৰীসমূহ ঠায়ে ঠায়ে আবদ্ধ কৰি থৈছিল। আবদ্ধ হৈ থকা সামগ্ৰীসমূহৰ ভিতৰত আছিল নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পটোৰ 8টা টাৰবাইন। ফ্ৰান্সত নিৰ্মিত এই টাৰবাইনসমূহ প্ৰথমে কলকাতা আৰু তাৰ পৰা সৰু বাংলাদেশী জাহাজেৰে অসমৰ গোৱালপাৰা জিলাৰ যোগীগোপা জাহাজঘাটলৈ আনি তাৰ পৰা বৃহৎ ট্ৰাকেৰে ধেমাজিৰ গেৰুকামুখলৈ নিয়াৰ কথা আছিল। টাৰবাইন আৰু তাৰ সৈতে সংলগ্ন আন কিছু যন্ত্ৰাংশ সেই বছৰৰে জুলাই মাহতে যোগীগোপা পাইছিলহি। কিন্তু দল সংগঠনৰ প্ৰতিবাদৰ কোবত সেইসমূহ নিৰ্মাণস্থলীলৈ সৰবৰাহ কৰিব পৰা হোৱা নাছিল। ৰাজ্য চৰকাৰৰ বাবেও সেইটো হৈ পৰিছিল মূৰৰ কামোৰণি সদৃশ। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আন্দোলনকাৰীসকলৰ সৈতে একাধিকবাৰ আলোচনাত বহাৰ পিছতো সমস্যাৰ সমাধান ওলোৱা নাছিল। এনেদৰে প্ৰায় ৩-৪ মাহ জোৰা অস্থিৰ পৰিস্থিতিৰ মাজতে খবৰ আহিল অসমবাসীৰ প্ৰাণৰ জনতাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰো নাই। নৱেম্বৰ মাহৰ 5 তাৰিখে মুম্বাইত সুধাকণ্ঠই শেষ নিশ্বাস ত্যাগ কৰিছে। লগে লগে সমগ্ৰ অসমজুৰি এক শোকাকুল পৰিৱেশ। স্তব্ধ, নিঃশব্দ, নিৰ্বাক অসমবাসী। 7 নৱেম্বৰত তেখেতৰ মৃতদেহ অসমলৈ লৈ অনা হয়। প্ৰথম সিদ্ধান্ত আছিল যে পিছদিনা 8 নৱেম্বৰত তেখেতৰ অন্তিম সৎকাৰ সমাপন কৰা হ'ব। কিন্তু পিছলৈ ৰাজ্যৰ আগ্ৰহ দেখি চৰকাৰে সিদ্ধান্ত লয় যে সুধাকণ্ঠৰ মৃতদেহ 7 পৰা 9 নৱেম্বৰলৈ গুৱাহাটীৰ জজ খেলপথাৰত ৰাজহুৱা শ্ৰদ্ধা নিবেদনৰ বাবে ৰখা হ'ব। কথামতেই কাম। জজ খেলপথাৰত লাখ লাখ জনতাৰ ভিৰ। অসমৰ চুক কোণৰ পৰা গাড়ী ভাড়া কৰি শোকস্তব্ধ জনতা আহিল নিজৰ প্ৰাণৰ শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে। টিভি চেনেলসমূহে জজ খেলপথাৰৰ পৰা 24 ঘণ্টাই ধাৰাবাহিক লাইভ সম্প্ৰচাৰ কৰি থাকিল। আৰু সেই যে দল সংগঠন আৰু সংবাদ মাধ্যম জজ খেলপথাৰত সোমাই থাকিল, সেই সুযোগতে NHPCয়ে মুঠ 8টা টাৰবাইনৰ 2টা অতি সন্তৰ্পণে পাৰ কৰাই লৈ গ'ল গেৰুকামুখলৈ। ৰ'ব, কাহিনী শেষ হোৱা নাই। 8টাৰ 2টাহে নিলে। অন্তিম সৎকাৰ শেষ কৰি দল সংগঠন আৰু সংবাদ মাধ্যমৰ চকু পুনৰ ৰাজপথলৈ উভতি আহিল। গতিকে বাকী 6টা নিয়ে কেনেকৈ? এইবোৰ গুণাগথা কৰি থাকোঁতেই 3 সপ্তাহৰ মূৰত মানে 29 নৱেম্বৰৰ দিনা বিশিষ্ট সাহিত্যিক ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ দেহাৱসান ঘটিল। এইবাৰ চৰকাৰে সিদ্ধান্ত ল'লে যে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে মামণি ৰয়ছম গোস্বামীৰো মৃতদেহ 3 দিনলৈ জজ খেলপথাৰত ৰাজহুৱা শ্ৰদ্ধা নিবেদনৰ বাবে ৰখা হ'ব। আকৌ সেই একেই পৰিৱেশ। দল সংগঠন, সংবাদ মাধ্যম আকৌ জজ খেলপথাৰতে আবদ্ধ। ৰাইজৰো তেতিয়া আনফালে চকু দিবলৈ সময় নাই। আৰু এইবাৰো সেই আগৰ দৰেই NHPCয়ে ৰাজপথৰ মাজেদি আন 3টা টাৰবাইন সৰকাই নি 500 কিলোমিটাৰ দূৰৰ গেৰুকামুখ পোৱালেগৈ। মই কোৱা এই কাহিনী মানে ঘটনাকেইটা অনুৰূপ এনেদৰেই ঘটিছিল নে তাত কিছু অতিৰঞ্জন সোমাই আছে সেই বিষয়ে মোৰ ধাৰণা নাই। প্ৰায় 1 দশক আগৰ সেই কাহিনী আজি হঠাতে অৱতাৰণা কৰিবলগীয়া হোৱাৰ কাৰণ হ'ল এইবাৰ কৰোনা মহামাৰীক লৈ অসমত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ সৈতে 2011 চনৰ সেই ঘটনা প্ৰবাহৰো হুবহু মিল আছে। কৰোনা মহামাৰীয়ে ৰাইজৰ মনত যি আতংকৰ সৃষ্টি কৰিছে তাৰ সুযোগ গ্ৰহণ কৰি আমাৰ চৰকাৰ চলোৱা বৰমূৰীয়াসকলে কেনেদৰে আত্মস্বাৰ্থৰ বাট কাটি জনতাৰ স্বাৰ্থক নিৰ্লজ্জভাৱে পিঠি দিছে, আজি আপোনালোকক তাৰ ব্যাখ্যা আগবঢ়াম। কিন্তু তাৰ আগত এটা স্পষ্টীকৰণ। আপোনালোকে হয়তো ভাবিব যে চৰকাৰে জনতাক মূৰ্খ সজাইছে বুলি কৈ আমি কৰোনা মহামাৰীৰ ভয়াৱহতাক অস্বীকাৰ কৰিব খুজিছোঁ নেকি? একেবাৰে নহয়। কৰোনা বা COVID-19 এটা ভয়াৱহ মহামাৰী। এই মহামাৰীয়ে মানৱ সভ্যতালৈ আৰু ক'বলৈ গ'লে মানুহৰ শ্ৰেষ্ঠত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, এই কথা আন 10জন অসমবাসীৰ দৰে আমি উপলব্ধি কৰোঁ। আৰু তাৰ বাবে কৰোনাক প্ৰতিহত কৰাৰ স্বাৰ্থত যি পদক্ষেপ ল'ব লাগে বুলি চৰকাৰী কৰ্তৃপক্ষই কৈ আহিছে সেয়া এটাকৈ আমি মানিও গৈছোঁ। কিন্তু চৰকাৰী নীতি নিৰ্দেশনাবোৰ মানিবলৈ যাওঁতে আমি এটা কথা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছোঁ যে আমি ৰাইজে চৰকাৰী নিৰ্দেশনাবোৰ পালন কৰি গৈছোঁ ঠিকেই, কিন্তু চৰকাৰ চলোৱা বৰমূৰীয়াসকলে কিছুমান এনেকুৱা কাম কৰি আছে যাৰ সৈতে তেওঁলোকে কোৱা কথাৰ মিল নাই। ফলত ৰাইজ ক্ষুব্ধ হৈছে। সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেনে ক্ষোভৰ উদ্গীৰণ হৈছে। কিছুমানে প্ৰশ্ন কৰিব যে গোটেই বিশ্বতেই যদি কৰোনা হৈছে, গোটেই বিশ্বতে যদি লকডাউন হৈছে, তেনেহ'লে ৰাজনীতি কৰাৰ অভিযোগ কেৱল আমাৰ চৰকাৰৰ ওপৰত কিয়?
তেনেহ'লে আপোনালোকক কৈ লওঁ, কৰোনা মহামাৰীক ব্যৱহাৰ কৰি ৰাজনীতি কৰাৰ বা লকডাউনেৰে জনতাক বন্দী কৰি থৈ একনায়কত্ববাদী কাম-কাজ কৰাৰ অভিযোগ কেৱল ভাৰত বা অসম চৰকাৰৰ বিৰুদ্ধে উত্থাপন হোৱা নাই। ৰাষ্ট্ৰসংঘৰ চেণ্টাৰ ফৰ চিভিল এণ্ড পলিটিকেল ৰাইটছে কৈছে যে কৰোনা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ 84খন দেশৰ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে, যাৰ 1/3 জৰুৰীকালীন অৱস্থা ঘোষণাৰ কোনো প্ৰয়োজনেই নাছিল। সেই দেশবোৰৰ চৰকাৰসমূহৰ বিৰুদ্ধে স্পষ্টভাৱে ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ অভিযোগ উঠিছে। হাংগেৰী, ছাৰ্বিয়া, ফিলিপাইন, ছিংগাপুৰ, তুৰ্কী, ছাউথ কোৰিয়া, ইজৰাইল আদি দেশৰ ৰাষ্ট্ৰপ্ৰধানে লকডাউনৰ সুযোগত নিজৰ গাদী সুৰক্ষা কৰাৰ অভিযোগত সেইবোৰ দেশত তীব্ৰ প্ৰতিবাদ হৈছে। ইজৰাইলৰ ৰাষ্ট্ৰপতিয়ে বিৰোধীক নিষ্কণ্ঠক কৰাৰ বাবে দেশৰ সুপ্ৰিম কোৰ্টকো তলাবন্ধ কৰি দিছে। ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত YS কুৰেশীয়ে অলপতে লিখিছে যে ভাৰতত অনুৰূপ পৰিস্থিতি নহ'লেও ভাৰত চৰকাৰে কৰোনা মহামাৰীৰ সুযোগ গ্ৰহণ কৰি বিধানমণ্ডল আৰু ন্যায়পালিকা দুয়োটাকে অপ্ৰাসংগিক কৰি স্পষ্টভাৱে গণতান্ত্ৰিক বিধি উলংঘা কৰিছে। এইটো এটা অট'ক্ৰেটিক এপ্ৰ'চ, মানে একনায়কত্ববাদী অভিগমন। দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ AP শ্বাহে চৰকাৰৰ লকডাউন ব্যৱস্থাপনাক এটা ডেঞ্জাৰাছ এক্সপেৰিমেণ্ট অৰ্থাৎ বিপদজনক সম্পৰীক্ষা বুলি কৈ দেশৰ বৌদ্ধিক মহলত খলকনি তুলিছে। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা দেশৰ বৰেণ্য আইনজ্ঞ দুষ্যন্ত দাভেই যি কৈছে সেয়া মোদী চৰকাৰক এইটো পৰ্যায়ৰ যিকোনো ব্যক্তিয়ে কৰা সবাতোকৈ কঠোৰ সমালোচনা হিচাপে বিবেচিত হোৱাৰ যোগ্য। শ্ৰী দাভেই দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত লিখা এটা আৰ্টিকলৰ সাৰাংশ যদি দুটা বাক্যত ক'বলগীয়া হয় তেনেহ'লে এনেকৈ ক'ব লাগিব যে দেশৰ সংসদ এতিয়া শয্যাশায়ী, ন্যায়পালিকা অৱচেতন মানে কমা অৱস্থাত আছে, আৰু তাৰ ফলত কাৰ্যপালিকা মানে চৰকাৰে দেশখন বৰবাদ কৰি আছে। YS কুৰেশী, AP শ্বাহ আৰু দুষ্যন্ত দাভে এইবোৰ এলাপচা মানুহ নহয়। এওঁলোক স্ব ক্ষেত্ৰত একোজন অথৰিটি স্বৰূপ ব্যক্তি। এওঁলোকে কথা ক'লে দেশবাসীয়ে শুনে। এতিয়া মূল প্ৰসংগলৈ আহোঁ। মই আৰম্ভণিতে যিটো কাহিনী ক'লোঁ, অনুৰূপ ধৰণে কৰোনা মহামাৰীক ব্যৱহাৰ কৰি অসম চৰকাৰেও ৰাইজক ভয় আতংকৰ মাজত ৰাখি আত্মস্বাৰ্থৰ বাট কাটিছে নেকি, এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়া জটিল। কিয়নো কৰোনা নাই বুলি কোনেও ক'ব নোৱাৰে, কৰোনা মাৰাত্মক নহয় বুলিও কোনেও ক'ব নোৱাৰে, আৰু কৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰে যিবোৰ কাম কৰি আছে সেইবোৰ কাম কৰিব নেলাগে বা নেলাগিছিল বুলি কোৱাটো যুক্তিসংগত নহয় বা আইনগতভাৱে শুদ্ধ নহয়। কিন্তু যি পদ্ধতিত কামবোৰ কৰা হৈছে তাৰ অন্তৰালত যে একান্ত স্বাৰ্থান্বেষী ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ আছে সেই কথা স্পষ্ট। আপোনালোকৰ মনত ভাৱ আহিব পাৰে যে চৰকাৰ যিহেতু ৰাজনৈতিক দলেই চলায় তেনেহ'লে তেওঁলোকৰ কাম কাজত ৰাজনৈতিক দৃষ্টিভংগী থাকিবই পাৰে, তাত প্ৰশ্ন কৰিবলগীয়া কি আছে? হয়, এই কথাত আমিও একমত যে চৰকাৰৰ কাম কাজত ৰাজনৈতিক দৃষ্টিকোণ থকাটো অস্বাভাৱিক নহয়। কিন্তু সেই ৰাজনীতি যদি জনতাৰ হিতৰ পৰিপন্থী হয়, সেই ৰাজনীতি যদি জনতাক পণবন্দী কৰাৰ বিনিময়ত হয়, সেই ৰাজনীতিত যদি আওপকীয়াকৈ ব্লেকমেইলিং জড়িত থাকে, আৰু সেই ৰাজনীতিত যদি সকলো বিৰোধী বা প্ৰতিবাদ কৰিব পৰা শক্তিসমূহক নিষ্ক্ৰিয় কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰা হয়, তেনেহ'লে আপত্তি কৰিবই লাগিব। তেনে পৰিস্থিতিত আপত্তি কৰাটো কেৱল আমাৰ অধিকাৰেই নহয়, আমাৰ দায়িত্ব আৰু দায়বদ্ধতাও। কৰোনা সৃষ্ট পৰিস্থিতিক ব্যৱহাৰ কৰি চৰকাৰ পক্ষই যে ৰাজনীতি কৰি আছে তাৰ দুটামান প্ৰমাণ দিওঁ। কিন্তু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, সেয়া হ'ল লকডাউন চলি থকা সময়তে মই কৰোনা মহামাৰী কাৰ কাৰণে অভিশাপ আৰু কাৰ কাৰণে আশীৰ্বাদ শিৰোনামাৰে এটা ভিডিঅ' পৰ্যালোচনা আগবঢ়াইছিলোঁ। তাত মই উল্লেখ কৰিছিলোঁ যে চৰকাৰে কৰোনাক লৈ ক'ত কেনেকৈ ৰাজনীতি কৰি আছে সেয়া কৰোনা সংকট হাম কটাৰ পিছত কম। বৰ্তমানে কৰোনা সংকট এতিয়াও হাম কটা নাই, যদিও বিষয়টো ৰাজহুৱা মঞ্চত আলোচনা কৰাটো জৰুৰী হৈ পৰিছে। আপোনালোকে এই প্ৰতিবেদনৰ লগতে সেইটো প্ৰতিবেদনো চাই ল'লে সমগ্ৰ বিষয়টো বুজিবলৈ আৰু অধিক সুবিধা হ'ব। ভিডিঅ'টো ফেচবুক আৰু ইউটিউব দুয়োটা প্লেটফৰ্মতে আছে, লিংকটো তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব। এতিয়া চৰকাৰে ৰাজনীতি কৰাৰ প্ৰথম প্ৰমাণ। আপোনালোকে মনত পেলাওকচোন, এইডছ ৰোগত আক্ৰান্ত কোনোবা ব্যক্তিৰ নাম ৰাজহুৱা কৰা হয়নে? কিয় নহয়? কাৰণ এইটো এটা মাৰাত্মক মহামাৰী, আৰু মহামাৰীত আক্ৰান্ত ব্যক্তিৰ নাম ৰাজহুৱা কৰাত আইনগত বাধা আছে। এইটো বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া নিয়ম। কোনো মহামাৰীত আক্ৰান্ত ব্যক্তিৰ নাম ৰাজহুৱা কৰিব নেলাগে বুলি ভাৰত চৰকাৰে কৰোনা পৰিস্থিতিৰ আৰম্ভণিতে সকলো ৰাজ্যলৈ আনুষ্ঠানিকভাৱে নিৰ্দেশনা দি থৈছে। ভাৰত চৰকাৰে কৰোনা মহামাৰীত আক্ৰান্ত লোকৰ নাম প্ৰকাশ কৰিব নালাগে বুলি জাৰি কৰা নিৰ্দেশনাৰ প্ৰতিলিপি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৱেবছাইটত দি থোৱা আছে, আপোনালোকে কনফাৰ্ম কৰি ল'ব।
কৰোনা আক্ৰান্তৰ নাম ৰাজহুৱা কৰাৰ বাবে 14 মাৰ্চত জম্মু কাশ্মীৰৰ ৰাজৌৰী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ অধীক্ষক ৰঘুবীৰ সিঙক নিলম্বিত কৰা হয়। বিহাৰৰ বেগুচৰাই আৰক্ষীয়ে কৰোনা আক্ৰান্ত ব্যক্তিৰ নাম হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰাৰ বাবে 2 এপ্ৰিল তাৰিখে 3 গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 188 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। কৰ্ণাটকৰ বেংগলোৰ আৰু মেংগলোৰ আৰক্ষীয়ে কৰোনা আক্ৰান্তৰ নাম ৰাজহুৱা নকৰিবলৈ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে। এনেকুৱা উদাহৰণ আৰু বহুত আছে। আমি মাত্ৰ কেন্দ্ৰত যি মিত্ৰজোঁটে চৰকাৰ চলাই আছে সেই NDAৰ শাসনত চলা বিহাৰ, খুদ বিজেপিয়ে চৰকাৰ চলোৱা কৰ্ণাটক আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত চলা অৰ্থাৎ ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা জম্মু কাশ্মীৰৰ উদাহৰণ দিলোঁ। কিন্তু সেই একেই বিজেপিয়ে চৰকাৰ চলোৱা অসমত কি হ'ল? দিল্লীৰ নিজামুদ্দিনৰ পৰা উভতা লোকৰ গাত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখনৰ পিছত এখনকৈ সংবাদমেল পাতি এজনৰ পিছত এজনকৈ কৰোনা আক্ৰান্তৰ নাম গাই গ'ল। কিন্তু যেতিয়া কৰোনা এপিছড সমাপ্ত হৈ গ'ল তাৰ পিছত নাম ঘোষণা প্ৰক্ৰিয়াৰো সামৰণি পৰিল। ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত নীতি নিয়মক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শনৰ ইয়াতকৈ ডাঙৰ উদাহৰণ কিবা হ'ব পাৰেনে? দ্বিতীয় প্ৰমাণ। কৰোনা মহামাৰীৰ সময়ত ৰাজনীতি কৰিব নালাগে, কৰোনা পাৰ হৈ যাওক, তাৰ পিছত আমি সকলোৱে যাৰ যিমান মন যায় ৰাজনীতি কৰিম, এয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট বক্তব্য। স্বাস্থ্যমন্ত্ৰীয়ে এই কথা কেইবাখনো সংবাদমেলত কৈছে। কৰোনা প্ৰতিৰোধৰ স্বাৰ্থত কেৱল ৰাজনীতিয়ে নহয়, ধৰ্মীয়, শৈক্ষিক, সামাজিক সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে। সকলো দল সংগঠন আৰু ৰাইজেও এই নীতি সম্পূৰ্ণভাৱে মানি চলিছে। কিন্তু কি আচৰিত, কৰোনা শেষ হ'বলৈ নাপালেই কৰোনা চলি থকাৰ মাজতে তৃতীয় লকডাউন শেষ হোৱাৰ পিছদিনা আৰু চতুৰ্থ লকডাউনৰ প্ৰথম দিনা 18 মে তাৰিখে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এখন সংবাদমেলৰ আয়োজন কৰি ঘোষণা কৰিলে, আমি 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছোঁ, আপোনালোকো সাজু হওক। শ্ৰী দাসে নিৰ্বাচনত দলীয় টিকেট প্ৰদানৰ পৰা আৰম্ভ কৰি আন বহুকেইটা ৰাজনৈতিক বিষয়ত দীঘলীয়া বক্তব্য আগবঢ়ায়। আৰু কেৱল সেয়াই নে, ৰঞ্জিত দাসৰ পৰা আৰম্ভ কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈকে শাসক দলৰ প্ৰায়সকল শীৰ্ষস্থানীয় নেতাই কৰোনা চলি থকাৰ মাজতে ধাৰাবাহিকভাৱে ৰাজনৈতিক আৰু নিৰ্বাচনমুখী সভা সমিতি বা অনুষ্ঠানত অংশগ্ৰহণ কৰিয়ে আহিছে। ৰঞ্জিত দাসৰ ফেচবুক পেজটোত যদি আপোনালোকে চকু ফুৰায় তেনেহ'লে এনে বহু অনুষ্ঠানৰ ছবি বা ভিডিঅ' দেখা পাব য'ত সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি নিয়মক ধোঁৱা চাঙত তুলি থোৱা হৈছে। স্বয়ং মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে কৰোনা প্ৰট'কল ভংগ কৰাৰ একাধিক বাতৰি বা ফটো সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উদাহৰণ বহুত আছে, সকলো ক'বলৈ গ'লে প্ৰতিবেদন দীঘলীয়া হ'ব। কিন্তু কৰোনাক ব্যৱহাৰ কৰি বিৰোধী বা প্ৰতিবাদী কণ্ঠক নিৰস্ত কৰিবলৈ বিচৰাৰ সবাতোকৈ কৌশলী আৰু মাৰাত্মক চাতুৰ্যটো চৰকাৰে প্ৰয়োগ কৰিলে 28 জুনৰ পৰা গুৱাহাটী আৰু ৰাজ্যৰ অন্য কিছু অংশত জাৰি কৰা লকডাউন আৰু তাৰ সৈতে সংলগ্ন কিছু প্ৰতিবন্ধকতা আৰোপ কৰাৰ জৰিয়তে। গুৱাহাটী লকডাউন কেতিয়া আৰু কি পৰিস্থিতিত দিয়া হ'ল মনত পেলাওকচোন। 26 জুনৰ দিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী লকডাউনৰ কথা ঘোষণা কৰিবলৈ আয়োজন কৰা সংবাদমেলত কি কৈছিল? তেখেতে সেইদিনা কামৰূপ মহানগৰ জিলাত পুনৰ লকডাউনৰ সপক্ষত যি দুটা যুক্তি আগবঢ়াইছিল সেয়া আছিল, গুৱাহাটীত কৰোনা ৰোগীৰ বাবে মাত্ৰ 890খন বিচনা আছে, ৰোগীৰ সংখ্যা বাঢ়ি গ'লে সমস্যা হ'ব। 2. লকডাউন খোলাৰ পিছত গুৱাহাটীৰ বজাৰলৈ ওলাই অহা 90% লোকে মাস্ক পিন্ধা নাছিল, সামাজিক দূৰত্ব মানি চলা নাছিল। আমাৰ প্ৰশ্ন হ'ল, প্ৰায় 3 মাহ সময় পায়ো পৰ্যাপ্ত বিচনাৰ ব্যৱস্থা কৰিব নোৱাৰাটো কাৰ ব্যৰ্থতা? আৰু প্ৰথম পৰ্যায়ত আৰক্ষীক ব্যৱহাৰ কৰাৰ কাৰণেই যদি লকডাউন 100% সফল কৰিব পৰা গৈছিল, তেনেহ'লে ৰাইজক মাস্ক পিন্ধা আদি নিয়ম কাৰ্যকৰী কৰাৰ বাবেও আৰক্ষীক কিয় ব্যৱহাৰ কৰিব নোৱাৰিলে? একাংশ বিশেষজ্ঞই ইতিমধ্যে কৈছেই যে বহিৰাজ্যৰ পৰা অহা লোকসকলক আঁখুৱাপূৰ্ণ ব্যৱস্থাৰে থাপি থুপি থোৱা কাৰণে অসমত কৰোনাই খুপনি পুতিবলৈ সুযোগ পালে, আৰু যেতিয়া খুপনি পুতি পেলালে তাৰ পিছতে লকডাউন খুলি দি আক্ৰান্ত আৰু অনাক্ৰান্তক একাকাৰ হৈ যাবলৈ সুযোগ দিয়া হ'ল। প্ৰথমে এই কাম কৰা হৈছে গুৱাহাটীত, আৰু যেতিয়া গুৱাহাটীত বহু মানুহ আক্ৰান্ত হৈ গ'ল তেতিয়া পুনৰ লকডাউন ঘোষণা কৰি গুৱাহাটীত ইতিমধ্যে আক্ৰান্ত হোৱা লোকসকলকে অন্য জিলালৈ উভতি যাবলৈ বাধ্য কৰি কৰোনাক সমগ্ৰ ৰাজ্যলৈ বিস্তাৰিত কৰি দিয়া হ'ল। গতিকে এইটো স্পষ্ট যে চৰকাৰে নিজৰ ব্যৰ্থতাৰ বোজা ৰাইজৰ কান্ধত চপাই দি এক গুলিত 2 চিকাৰ কৰিলে। আৰু এই চিকাৰ দুটা কি কি? 1. তেওঁলোকে নিজৰ ব্যৰ্থতাৰ দায়ভাৰ ৰাইজৰ কান্ধত জাপি দিলে, আৰু 2. কৰোনাৰ ভয় দেখুৱাই নিজৰ অভিপ্সা সিদ্ধিৰ পথ প্ৰশস্ত কৰিলে। মন কৰিব, কৰোনা প্ৰতিৰোধৰ একমাত্ৰ বিকল্প লকডাউনেই নে? আজিৰ তাৰিখত এইটো সমগ্ৰ বিশ্বতে সৰ্বাধিক বিতৰ্কিত প্ৰশ্ন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশৰ সৰহসংখ্যক জনতাই লকডাউন মানি চলা নাই। তাত লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি জনতা ৰাজপথলৈ ওলাই আহিছে। আমেৰিকাৰ 50খন ৰাজ্যৰ 28খনেই ৰাইজৰ হেঁচাত লকডাউন আধাতে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। ইংলেণ্ড, ইটালী, ব্ৰাজিল, ৰাছিয়া আদি প্ৰায় সকলো গণতান্ত্ৰিক দেশত লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ হ'বলৈ লৈছে। বিদেশৰ কথা বাদ দিয়ক,
আমাৰ দেশতে খুদ বিজেপি শাসিত ৰাজ্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী BS য়েদুৰাপ্পাই যোৱা মাহত স্পষ্টভাৱে কৈছে যে অৰ্থনীতিৰ চকৰি ঘূৰিবই লাগিব, সেয়ে তেওঁ লকডাউনৰ পোষকতা নকৰে। তেওঁৰ ৰাজ্যত ঠাই বিশেষে নৈশ কাৰফিউ বা আন কিছু প্ৰতিবন্ধকতা বাহাল আছে ঠিকেই, কিন্তু সৰ্বাত্মক লকডাউন যোৱা মাহতে প্ৰত্যাহাৰ কৰা হৈছে। অথচ কৰ্ণাটকত এতিয়াও কৰোনা পৰিস্থিতি অসমতকৈ বহু পৰিমাণে জটিল। 2018 চনতে চেম্বাৰ্ছ অফ কমাৰ্চে প্ৰকাশ কৰা এটা তথ্যত কোৱা হৈছিল যে মাত্ৰ এটা দিনৰ অসম বন্ধ হ'লে ৰাজ্যখনত 6,790 কোটি টকাৰ লোকচান হয়। অসমৰ কাছাৰ জিলাৰ উপায়ুক্ত শ্ৰীমতী কীৰ্তি জাল্লীয়ে যোৱা 23 জুলাইৰ দিনা সংবাদ মাধ্যমৰ আগত কি কৈছে শুনিছেনে? তেওঁ কৈছে যে আমি চৰকাৰী বিষয়াসকলৰ সমস্যা নাই, আমি ঘৰত বহিয়ে অফিচৰ কাম কৰিব পাৰোঁ, কিন্তু যিবোৰ মানুহে কাম কৰিবলৈ বাহিৰলৈ ওলাই যাবলগীয়া হয়, যিসকলে শ্ৰম কৰি জীৱন নিৰ্বাহ কৰে, যিসকলে বেপাৰ বাণিজ্য কৰে, তেওঁলোকৰ কথাও আমি চিন্তা কৰিব লাগিব। উপায়ুক্তগৰাকী এই কথাখিনি দিছপুৰৰ অনুমতি লৈ কৈছে নে নিজৰ পৰাই কৈছে নাজানো, কিন্তু তেওঁৰ কথাখিনি আখৰে আখৰে সত্য। আমাৰ দেশখন বা আমাৰ ৰাজ্যখনক আপুনি আন উন্নত দেশ বা ৰাজ্যৰ সৈতে তুলনা কৰিলে নহ'ব। আমাৰ দেশখন এনেকুৱা দেশ নহয় য'ত আপুনি প্ৰতিটো কথা প্ৰতিটো কাম আইনৰ ফিটাৰে জুখিমাখি কৰিব লাগিব। ইয়াত এৰা ধৰাৰ মাজেৰে চলিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে কৰোনাক ইমান সহজতে আৰু ইমান সোনকালে পৃথিৱীৰ পৰা বিদায় দিয়াটো সম্ভৱ নহ'ব। তাৰ ভিত্তিত ভাৰত চৰকাৰে স্পষ্টভাৱে কৈছে যে আমি কৰোনাক লৈয়ে জীয়াই থাকিবলৈ শিকিব লাগিব। আৰু আনহাতে অসমত কৰোনা ভাইৰাছ সিমান মাৰাত্মক নহয় বুলি বিশেষজ্ঞবিলাকে কৈয়ে আছে। আমাৰ ইয়াত কৰোনাতকৈ বানপানীত বেছি মানুহ মৰিছে। জাপানীজ এনকেফেলাইটিছত প্ৰায় কৰোনাৰ সমানে মানুহ মৰিছে বুলি সংবাদ মাধ্যমত বাতৰি ওলাই আছে। তাৰ পিছতো চৰকাৰে বাকী সকলো বাদ দি কৰোনাতে খামোচ মাৰি বহি থকাৰ কাৰণ কি? প্ৰথম 4টা লকডাউনে অসমবাসীক কি পৰিমাণে জুৰুলা কৰি থৈছে সেয়া কেৱল ভুক্তভোগীয়েহে জানে। একেলেঠাৰিয়ে 65 দিনৰ লকডাউন আৰু পিছলৈ গুৱাহাটী বা আন কেইবাখনো চহৰৰ নতুন লকডাউনৰ ফলত কিমান টকাৰ লোকচান হ'ল, কিমান মানুহ অভাৱত পৰিল, কিমান মানুহৰ ব্যৱসায় বাণিজ্য ধ্বংস হৈ গ'ল, কিমানৰ চাকৰি গ'ল, তাৰ সঠিক হিচাপ উলিওৱা কঠিন। বিশেষজ্ঞসকলে কৈছে যে লকডাউনে আৰ্থিক ক্ষতিৰ বাহিৰেও মানুহৰ সবাতোকৈ ডাঙৰ যিটো ক্ষতি কৰিলে সেয়া হ'ল হতাশাগ্ৰস্ততাক সাৰ্বজনীন কৰি পেলালে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো NCRBৰ তথ্য মতে লকডাউনৰ সময়ত ভাৰতত আত্মহত্যাৰ সংখ্যা 30ৰ পৰা 50% বৃদ্ধি পাইছে। আমাৰ হাতত পৰা তথ্য অনুসৰি অসমৰ অকল মৰিগাঁও জিলাতে লকডাউনৰ এমাহ আগৰ পৰা চলিত জুলাই মাহৰ 23 তাৰিখলৈকে 58 জন লোকে আত্মহত্যা কৰিছে। ইমান কঠিন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিও, ইমানবোৰ ক্ষতিৰ সন্মুখীন হৈও আৰু চৰকাৰৰ সৈতে সহযোগিতা কৰি ৰাইজে পালে কি? একমাত্ৰ চৰকাৰী চাকৰি কৰা আৰু কৰোনাৰ কাম কাজ মানে কোৱাৰেণ্টাইন কেন্দ্ৰ চলোৱা, খাদ্য যোগান দিয়া, মুঠতে কোভিডৰ ছাপ্লাই বা ঠিকাঠুকুলি কৰা মানুহখিনিৰ বাহিৰে বাকী সকলো মানুহৰ অৱস্থা না জল না স্থল। প্ৰথম লকডাউনতে চৰকাৰে কৈছিল যে বিজুলী বিল ৰেহাই দিম, আৰ্থিক সাহায্য দিম, বেংক ঋণৰ সুদ ৰেহাই দিম আৰু কত কি 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ নাম শুনি ৰাইজৰ মন জোৰ পৰিছিল। কিন্তু সকলো ফুটুকাৰ ফেন। দিছে, নিদিয়া নহয়, কিন্তু কাক দিছে? দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনিক বিনামূলীয়া চাউল দিছে, বেণ্ড পাৰ্টি বুজোৱা মানুহক স্মাৰ্টফোন দিছে, বিউটিচিয়ান আৰু বাতৰি কাকতৰ হকাৰক উপহাৰৰ টোপোলা দিছে। তেনে লোকৰ সংখ্যা কিমান? আৰু সেইবোৰ যে দিছে টকা ক'ৰ পৰা আহিছে জানে নহয়? মধ্যবিত্তই দিয়া আয়কৰ বা সামগ্ৰী কিনোতে দিয়া পৰোক্ষ কৰৰ ধনেৰে। আৰু বিনিময়ত মধ্যবিত্তই পাইছে কি? পেট্ৰল ডিজেলত অকল্পনীয় মূল্য বৃদ্ধি। চাউল, দাইল, তেল, নিমখ, মাছ, মাংস, পাচলিৰ পৰা আৰম্ভ কৰি চিমেণ্ট, ৰডলৈকে সকলোতে 30ৰ পৰা 50% দাম বৃদ্ধি। মূল্য বৃদ্ধিৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা মন্ত্ৰী যেতিয়া ফাঁচী বজাৰৰ ব্যৱসায়ীৰ ওলোটা ধমক খাই উভতি আহিবলগীয়া হয় আৰু নিশা বাহুবলী মন্ত্ৰীয়ে টুইটাৰ যোগে চৰি ক'বলগীয়া হয়, তাৰপিছত এই চৰকাৰৰ পৰা আপুনি কি আশা কৰিব? আমাৰ মতে চৰকাৰে কৰোনাক ব্যৱহাৰ কৰি তেওঁলোকৰ দুটা সাংঘাতিক ডাঙৰ কাম কৰি পেলালে। তাৰে প্ৰথমটো হ'ল লকডাউন প্ৰত্যাহাৰ হোৱাৰ লগে লগে ৰাজ্যত চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ মনত পুঞ্জীভূত ক্ষোভৰ উদ্গীৰণ হ'বলৈ লৈছিল। কা বিৰোধী আন্দোলনেও পুনৰ পাক ল'বলৈ আৰম্ভ কৰিছিল। ডিব্ৰু চৈখোৱা ৰক্ষাৰ পৰা আৰম্ভ কৰি অখিল গগৈৰ মুক্তিলৈকে বহুকেইটা বিষয়ক লৈ ৰাজপথত ওলাবলৈ লৈছিল ৰাইজ। লকডাউন আৰু সংলগ্ন প্ৰতিবন্ধকতাই সেইটো বন্ধ কৰি পেলালে। আৰু দ্বিতীয়টো অৰ্থনৈতিক লাভালাভৰ সৈতে জড়িত। কৰোনাৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে চলিত বাজেটত ধাৰ্য কৰা উন্নয়ন শিতানৰ ধনৰ প্ৰায় আটাইখিনিয়ে এইটো শিতানতে ব্যয় কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। মনত পেলাওকচোন, কৰোনা মহামাৰীৰ প্ৰস্তুতিৰ বৰ্ণনা দিবলৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 23 মাৰ্চৰ দিনা আয়োজন কৰা সংবাদমেলখনত তেখেতে সদৰি কৰিছিল যে কৰোনা সম্পৰ্কীয় যিকোনো ধৰণৰ সামগ্ৰী ক্ৰয় কৰিবলগীয়া হ'লে 4গৰাকী
বিষয়াৰ দ্বাৰা গঠিত এখন কমিটিয়ে আলোচনা কৰিয়েই যিকোনো সিদ্ধান্ত ল'ব পাৰিব তাৰ কাৰণে চৰকাৰৰ পৰা অনুমতি ল'ব নালাগে বিত্ত বিভাগে সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত টেণ্ডাৰিঙৰ প্ৰক্ৰিয়াও সৰলীকৰণ কৰি সংশ্লিষ্ট কমিটিখনকে সকলো দায়িত্ব দি থোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল আমি জনাত এনেকুৱা একচেটিয়া সিদ্ধান্ত দেশৰ আন কোনো ৰাজ্যই গ্ৰহণ কৰা নাই ভাবকচোন কৰোনা নাইকিয়া হৈ ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক হৈ যোৱা হ'লে বাজেটৰ ধন খৰচ কৰাক লৈ সমস্যাৰ সৃষ্টি নহ'লহেঁতেন নে এইটো দ্বিতীয়টো স্বীকাৰ আৰু এই কথা অকল আমি কোৱা নাই অসম পাব্লিক ৱৰ্কছৰ অভিজিত শৰ্মাই 20 জুলাইত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে কৰোনাৰ নামত অসমত এতিয়া লুণ্ঠনৰ উৎসৱ চলিছে এই লুণ্ঠন কোনে ক'ত কেনেকৈ চলাইছে তাৰো বিস্তৃত ব্যাখ্যা আগবঢ়াইছে শৰ্মাই চৰকাৰৰ সততা আৰু আন্তৰিকতাৰ ওপৰত কোনেও প্ৰশ্ন নকৰিলেহেঁতেন যদিহে চৰকাৰে লকডাউনৰ মাজতে যেতিয়া ৰাইজ ঘৰত সোমাই চৰকাৰে যি কয় সকলো এফালৰ পৰা চকুমুদি মানি গৈছিল তেনে সময়ত তিনিটা সাংঘাতিক জনবিৰোধী কাম নকৰিলেহেঁতেন কামকেইটা কি প্ৰথমটো হ'ল শ্ৰমিক আইন সংশোধন সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে শ্ৰমিক আইন সংশোধনৰ ফলত আপুনি দৈনিক কিমান ঘণ্টা কাম কৰিব তাৰ কোনো নিৰ্দিষ্ট সীমা নাথাকিব সেয়া নিৰ্ভৰ কৰিব আপোনাৰ মালিকৰ ইচ্ছাৰ ওপৰত আপুনি মজুৰি নাপালে প্ৰতিবাদ কৰিব নোৱাৰিব আন্দোলনো কৰিব নোৱাৰিব দ্বিতীয় কামটো হৈছে থলুৱাৰ মাটিৰ অধিকাৰ বিৰোধী অধ্যাদেশ সেইখনৰ মতে আপোনাৰ খেতিৰ মাটিৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠা কৰিব পাৰিলে কোনোবা উদ্যোগপতিয়ে তাৰ কাৰণে চৰকাৰৰ অনুমতি ল'ব নালাগে তেওঁৰ ইচ্ছামতেই কৃষিভূমিটো উদ্যোগ স্থাপন কৰিব পাৰিব মন কৰিবলগীয়া যে এই দুয়োটা সিদ্ধান্ত চৰকাৰে অধ্যাদেশৰ জৰিয়তে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছিল অথচ কৰোনা পৰ্বৰ ঠিক আগে আগে বিধানসভাৰ অধিৱেশন শেষ হৈছিল আৰু ছেপ্টেম্বৰ মাহত পুনৰ অধিৱেশন আৰম্ভ হোৱাৰ কথা আছে স্বাভাৱিক অৱস্থাত বিধানসভাৰ অধিৱেশন পাতি এইখিনি নকৰাৰ কাৰণ স্পষ্ট ৰাইজ মুক্ত হৈ থাকিলে এনে জনবিৰোধী সিদ্ধান্ত য'ত এফালে আপোনাৰ মাটিৰ ওপৰত আপুনি নিয়ন্ত্ৰণ হেৰুৱাবলৈ গৈ আছে আৰু আনফালে আপোনাৰ শ্ৰম মানে আপোনাৰ বডিটোৰ ওপৰতো আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নাথাকিব এনে নিয়ম কাৰ্যকৰী কৰাটো চৰকাৰৰ পক্ষে সম্ভৱপৰ নহ'লগৈহেঁতেন আৰু তৃতীয় সিদ্ধান্তটো হ'ল অসমৰ লিডু মাৰ্গেৰিটাৰ বৃহৎ কয়লা খনি প্ৰধানমন্ত্ৰীৰ বন্ধু আদানী গ্ৰুপক দিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হ'ল অভিজিত শৰ্মাই উত্থাপন কৰা অভিযোগৰ সত্যাসত্য কিমান সেয়া নিৰপেক্ষ তদন্ত হ'লে স্পষ্ট হ'ব কিন্তু কৰোনা মহামাৰীয়ে যে কেইগৰাকীমান ৰাজনীতিক আৰু ঠিকাদাৰৰ ভঁৰাল টনকিয়াল কৰিলে সেই কথা কোনেও নকলেও দেশৰ খবৰ ৰখা মানুহৰ কাৰণে বুজাত অকণমানো অসুবিধা হোৱা নাই ৰাজনীতি বিজ্ঞান যিসকলে ভালদৰে পঢ়িছে তেখেতসকলে নিশ্চয় এইটো জানে যে জনতাক ভয় আৰু হেঁচাৰ মাজত ৰাখিব পাৰিলেহে ক্ষমতাত টিকি থাকিব পাৰি বোলা এটা সূত্ৰ সোঁপন্থী ৰাজনৈতিক দৰ্শনত বৰ কাৰ্যকৰী হয় ভাৰতৰ সোঁপন্থী আৰু অট'ক্ৰেটিক ৰাজনৈতিক মতাৱলম্বীসকলৰ এইটোৱেই সৰ্ববৃহৎ অস্ত্ৰ আমাৰ দেশৰ ৰাজনৈতিক দৰ্শনত এই সূত্ৰৰ প্ৰয়োগ বহু আগতে আৰম্ভ হৈ গৈছে সেয়ে আত্মস্বাৰ্থ সিদ্ধিৰ বাবে ক্ষমতাসীন ৰাজনৈতিক শক্তিয়ে জনসাধাৰণক আৱেগিক কৰিয়েই হওক বা ভয় আতংকৰ মাজত ৰাখিয়েই হওক তেওঁলোকৰ অভিপ্সা সিদ্ধিৰ বাট প্ৰশস্ত কৰাৰ প্ৰক্ৰিয়া যুগে যুগে অব্যাহত ৰাখিছে এইবাৰ কৰোনা মহামাৰীয়ে অসমৰ শাসকসকলকো তেনে এটা সুযোগ আনি দিলে বুলি ক'লে নিশ্চয় ভুল কোৱা নহ'ব